নমস্কাৰ, মই পিংকিয়ে মোৰ ইউটিউব চেনেল পিংকি ক্ৰাফ্ট এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ অলপ ফুৰিবলৈ যাওঁ, ডাঙৰ ভণ্টি মই আৰু কালি মিষ্টাৰো আহিলে। আজি আমি যাবলৈ ওলাইছোঁ মৰাণ তিলৈত থকা সৰুদৌতৰ ঘৰলৈ। আৰু সৰুদৌতৰ ঘৰৰ পৰা যাবলৈ যাওঁ, আপোনালোকক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া ওলাই মেলি লওঁ, গৈ ওলোৱা নাই, পিছত লগ পাই আছোঁ। গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। সেইফালে হাই কৈ দিয়া। হেল্ল' এইফালে আমাৰ দুজনী ভণ্টি হাই দি দিয়া। বৰষুণ দি আছে। এতিয়া আমি আইতাহঁতৰ ঘৰ পালোহি। এয়া আমাৰ সৰু আইতা আৰু এইফালে হৈছে আমাৰ ডাঙৰ ভণ্টি বহি আছে। আমি সকলোৱে কথা পাতি আছোঁ। এতিয়া আমি সকলোৱে টিভি চাই আছোঁ। এয়া হৈছে দাই আৰু এইফালে আছে আমাৰ সৰু ভণ্টি আৰু এইফালে মিষ্টাৰ। এয়া ডাঙৰ ভণ্টি, এয়া হৈছে আমাৰ সৰু দদৌ, আমাৰ ককাৰ সৰু ভাইক। এতিয়া আমি দুয়োজনে আইতাহঁতৰ ওচৰত সেৱা কৰিব লৈছোঁ, বহুত মৰম আৰু আশীৰ্বাদ বিচাৰি। ভগৱন্তৰ যেন কৃপা কৰি মনৰ কামনা পূৰ কৰি বহুত অভয় চৰণতে ঠাইবা কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ হ'ব কৃষ্ণ কৃষ্ণ গাহৰি মাংস, আলু আনক কওক। এতিয়া আমি ভাত খাবলৈ লৈছোঁ। দাইল আৰু এইপিনে আচাৰ, চাটনি, নেমু। খোৱা খোৱা। এইফালে আমাৰ আইতাই ইমান ধুনীয়াকৈ বনাইছে খকা খুন্দাকৈ। এইফালে আমাৰ দাই দাই আগতে বহুত ক্ষীণ আছে নহয়, এতিয়া শকত হ'লে। এতিয়া আমি খাই লওঁ। देखो सच तो ये है कि लोग ना तो पहले हमारी वीडियोस देखते थे और ना ही आगे चलकर देखेंगे क्योंकि हम इतने फेमस नहीं है क्यों ना इस बार যাবলৈ ওলাইছোঁ। এটা যাওঁ ৰে দাই যাওঁ দিয়া যাওঁ। সৰুকৈ বৰষুণ দি আছে চিপ চিপকৈ। এতিয়া এখন মৰাণৰে শ্বপিং মললৈ আহিছোঁ, কিবা কিবি সৰু সুৰা বজাৰ কৰি ল'ম বুলি। আইতাহঁতৰ ঘৰ আমি পালোহি। আধা ঘণ্টামান হ'ল। আইতাহঁত নাই, সকামলৈ গৈছে। এতিয়া ঘৰত দাই আৰু আইতা আছে। আৰু এয়া আমাৰ ভতুৱা ব্ৰেড দি আছে খাবলৈ। এয়া আমাক ভতুৱাক ব্ৰেড দি আছে। তোমাৰ চাৰ্ট বৰবাদ দিলে।
এয়া হৈছে আমাৰ সৰুদাই গীটাৰ আজিলৈকে শিকা নাই ক'তো শিকিম বুলি গীটাৰখন আনিহে থৈছে বোলে যিখন জানে তাকে অলপ বজাই শুনাব কৈছোঁ কি কৰে কৰিব আৰু হ'ব ধন্যবাদ এতিয়া আমি ভাত খাবলৈ লৈছোঁ এয়া আমাৰ সৰু ভণ্টি এয়া মিষ্টাৰ আৰু এয়া হৈছে আমাৰ ডাঙৰ দাই আইতা আৰু এইফালে দদৌ আছে এয়া ডাঙৰ ভণ্টি সৰু দাই ভাত নাখায় বোলে এয়া বনাইছে মাছ আৰু বিলাহীৰ সৈতে দদৌ আইতাই বনাইছে দুইজনে মিলি আৰু বনাইছে ব্ৰইলাৰ আলু এয়া খোৱাহে যোৱা আৰু খাওঁ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া যাওঁ মৰাণ হৈ খোৱাঙলৈ মাহীহঁতৰ ঘৰলৈ আইতাহঁতো যাব আমাৰ লগতে মৰাণলৈ আমাৰ ষ্টাইল বাইদেউ হাই পূৰা ষ্টাইল দিছে এতিয়া আমি যাওঁ আৰু আমাৰ ইয়াত আছে আইতাৰ মাক এনাই উঠিব নোৱাৰে বিচনাতে একেৰাহে শুই থাকে চকুকেইটা ভালদৰে নেদেখে আৰু এখন আছে আমাৰ দাইৰ দোকান এখন গেলামালৰ দোকান এতিয়া আমি গৈ আছোঁ মৰাণলৈ আইতাহঁতৰ ঘৰৰ পৰা আৰু এইটো আমাৰ দাই পূৰা গীত গৈ আছে এতিয়া আমি গৈ থাকোঁ এতিয়া আমি পাইছোঁ আমি আহিছোঁ মৰাণৰে এখন শ্বপিং মললৈ মৰাণ চাৰিআলিতে আছে কৃষ্ণা চিল্কালেণ্ড ইয়াত সকলো ধৰণৰ কাপোৰ কানি গহনা পাতি পোৱা যায় আপোনালোকেও আহিব পাৰে এয়া হৈছে আমাৰ সৰুদাই আমাৰ লগত সৰুদায়ো আহিছিলে এয়া দাদা আৰু এইফালে জুৱেলাৰীও আছে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে আপোনালোকে আহিব পাৰে মৰাণ চাৰিআলিতে আছে কৃষ্ণা চিল্কালেণ্ড ডিছকাউণ্ট দি আছে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে অকণমান চাওঁ আহকচোন হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা আইতাহঁতৰ ঘৰৰ পৰা বাহিৰে বাহিৰে আহি আজি আমি গৈ আছোঁ আইতাহঁত এদিন থাকিলোঁ আজি আমি গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ বৰষুণৰ বতৰ হেল্ল' ঘৰৰ পৰা আহি এতিয়া আমি আহিছোঁ ডাঙৰ আপাহঁতৰ ঘৰলৈ এইফালে আমাৰ কুহেন প্লেয়াৰ পূৰা মাৰি আছে পাবজি আৰু আছে আমাৰ আপাহঁত ইয়াত এয়া আমাৰ ডাঙৰ আপা নামটো কৈ দিয়া নামটো নেঞ্চি গড় কৈ দিয়া আকৌ
এইফালে আমাৰ পূৰা গান শুনি আছে। পুৰা গান এটা গাই দিয়ক টিকলি নাঞ্চি গান এটা গাই দিয়ক নাচি দিয়া আকৌ নাচি দিম আমি গৈ আছোঁ ঘৰলৈ গধূলিয়ে হ'ল ৰাতিয়ে হ'ল আৰু বৰষুণৰ বতৰত আপাহঁতৰ ঘৰৰ পৰা আহি আমি পালোহি গুধাবিল আইতাৰ ঘৰত সোমাইছোঁ। এইটো আমাৰ খুৰী পোৱালি টিকলাটো জ্বৰ হৈ আছে মন চন বেয়াও। আমি এতিয়া সকলোৱে টিভি চাই আছোঁ আইতাৰ ঘৰত সোমাইছোঁ আৰু এইফালে ৰাইজে পূৰা ৰিম'ট ইউজ কৰি আছে হিন্দী চিনেমা বুলি বিচাৰি আছোঁ চেনেলকে বিচাৰি পোৱা নাই। কালি আমি 8টামান বজাত পালোহি ঘৰ ভিডিঅ' কৰিবলৈ মন নগ'ল আজি হৈছে নেক্সট দিন ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ। প্ৰথম দিনা গ'লোঁ মৰাণ তিলৈলৈ সৰু দদহঁতৰ ঘৰলৈ তাৰপিছত আহিলোঁ মৰাণৰ ৰাইডিঙিয়াত থকা মাজু দদৰ ঘৰলৈ মাজু দদহঁতৰ ঘৰত এদিন থাকি পিছদিনা মাহীহঁতৰ ঘৰত আহি মাহীহঁতৰ ঘৰৰ পৰা শিলপুতাত থকা আপাহঁতৰ ঘৰত আহিলোঁ ওচৰতে হয় বেছি দূৰ নহয়। তাৰপৰা আহি গুধাবিলৰ আইতাহঁতৰ ঘৰত সোমালোঁ আমাৰ দদু ভনীয়েকৰ ঘৰ তাৰপৰা আহি ঘৰ পাইছোঁহি 8টামান বজাত সেইকাৰণে বহুত ভাগৰ লাগিলে ভিডিঅ' বনাবলৈ মন নগ'ল আৰু মিষ্টাৰ দুদিনমানৰ কাৰণে আহিছিলে সেইকাৰণে গোটেইখিনি একেবাৰতে ঘূৰি ল'লোঁ যাতে একেটা ছাইডে হয় সেইকাৰণে একেবাৰে সোমাই আহিলোঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই।